কি খবৰ আপোনাৰ? আজি আমি পাপৰ ৰোল বনাম। তো আগতে চাই লওঁ পাপৰ ৰোল বনাবৰ কাৰণে কি দৰকাৰ। মেইনলিটো আপোনাৰ পাপৰ লাগিব আৰু কিছুমান ফ্ৰেছ ভেজিটেবল লাগিব। মই ইয়াত লৈছোঁ আপোনাৰ গাজৰ, পেপচিকাম, বিলাহী, পিঁয়াজ, বাদাম আৰু কেঁচা জলকীয়া। এইখিনি বস্তু আপোনালোকৰ অপশ্যনেল হয়। ইয়াত যদি কোনোবা এটা বস্তু নাথাকেও তেতিয়া আপোনালোকে বনাব পাৰিব। মই অলপ বেছিকৈ লৈছোঁ যাতে ভিতৰৰ ফ্লেভাৰটো আৰু ধুনীয়া হয়। তাৰোপৰি আপোনাৰ মছলা হিচাপত লাগিব নহৰু, আদা এইখিনি পেষ্ট কৰি লৈছোঁ, ৰঙা জলকীয়াৰ গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি আৰু মই ইয়াত চীজ লৈছোঁ, আমুল চীজ আৰু পাপৰ। আহক আৰম্ভ কৰোঁ। মই এটা পেনতকৈ আপোনাৰ তেল লৈ লৈছোঁ। তেলখিনি প্ৰথমতে অলপ গৰম হৈ লওক। মই ইয়াত প্ৰথমতে দুটা জলপান দিছোঁ আপোনাৰ দালচেনি, ইলাইচি গুটিবোৰ আৰু আপোনাৰ লং দিছোঁ। এতিয়া মই ইয়াত দিম, মই এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ, ভালকৈ কাটি লৈছোঁ, একেবাৰে সৰু পিচ কৰি ল'ব আপোনালোকে। এইখিনি পিঁয়াজ ইয়াত দিছোঁ। আৰু কেঁচা জলকীয়া। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হৈ কৰি দিয়ক। তিনি-চাৰি মিনিটমান ভালদৰে পিঁয়াজখিনি ফ্ৰাই হৈ যাওক। গেছটো মিডিয়াম টু হাই ফ্লেমৰ মাজত ৰাখিব আপোনালোকে। চাওক পিঁয়াজখিনি লাহে লাহে আমাৰ ব্ৰাউন কালাৰ হৈ আছে, অলপ অলপকৈ। এইখিনিমান থাকোঁতে আপোনালোকে এতিয়া যিখিনি ভেজিটেবল হিচাপত লয় সেইখিনি ইয়াত দি দিয়ে। মই গাজৰ লৈছিলোঁ, কেপচিকাম এটা লৈছিলোঁ, বিলাহী এটা লৈছোঁ। গোটেইখিনি একেবাৰে সৰু সৰুকৈ পিচ কৰিব আপোনালোকে, যাতে ৰোলটো বনাওঁতে পিছত অসুবিধা নহয়। আৰু এইখিনি মিক্স কৰি দিয়ক। এতিয়া আমি ইয়াত দিম নিমখ। নিমখ আপোনালোকে সোৱাদ অনুযায়ী যিমানখিনি কোৱাণ্টিটিত ল'ব সিমানখিনি আপোনালোকে নিমখ এড কৰি দিব। তাৰপিছত আমি হালধি গুড়ি, আদা পেষ্ট লৈছোঁ মই 1 চামুচ, নহৰু পেষ্ট আধা চামুচ আছে, জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জালুকৰ গুড়ি। এতিয়া গোটেইখিনি দি আপোনালোকে ধুনীয়াকৈ এইখিনি মিক্স কৰিব। গোটেইখিনি দি আপোনালোকে 10 পৰা 15 মিনিটমান সময় এইখিনি ভালদৰে ভাজিব, যাতে ইয়াৰ যিখিনি পানী ওলাব, এই আপুনি কেঁচা বস্তু যিখিনি দিছে সেইখিনি ভালকৈ নোহোৱা হৈ যায়। মাজে মাজে আপোনালোকে তলিত নলগাৰ কাৰণে লৰাই দি থাকিব এইখিনি। এইখিনি মোৰ 10 মিনিটৰ বেছি হ'ল। এতিয়া ইয়াৰ যিখিনি পানী আছিল সেইখিনি আপোনাৰ নোহোৱা হৈ গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। বন্ধ কৰি দি এখন থালতকৈ এইখিনি মই
ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। গোটেইখিনি উলিয়াই ভালদৰে মেলি আপোনালোকে ঠাণ্ডা হ'ব দিয়ক। প্ৰথমতে খুব ধুনীয়া হৈছে। এতিয়া এইখিনি মই এটা লৈ লৈছোঁ আপোনাৰ। ইয়াৰ পৰা মই দালচেনিৰ টুকুৰাটো উলিয়াই ল'ব লাগিব আৰু আপোনাৰ তেজপাতটো। বাকী গোটেইখিনি বস্তু আপুনি দালচেনি প্লেটটো উলিয়াই দিছোঁ। এতিয়া মই ইয়াত এড কৰিম আপোনাৰ অলপমান নেমু ৰস, 1 চামুচতকৈ কমকৈ দিছোঁ মই। আৰু ইয়াত এড কৰি মই চিজখিনি মই ভালদৰে সৰু সৰু পিচ কৰি কাটি লৈছিলোঁ। এতিয়া এই গোটেইখিনি মই মিক্স কৰিম। ভালদৰে মিক্স হৈ গৈছে। এতিয়া পাপৰৰ ৰোলখিনি বনাবৰ কাৰণে এনেকুৱাকৈ পাতফাল এখনত আপোনালোকে পানী লৈ পাপৰটো তিয়াই ল'ব। বোথ ছাইডৰ পৰা তিয়াই ল'ব। পানীটো মেক্সিমাম যাতে ওলাই যাব পাৰে ধুই লওক। এতিয়া আপোনাক দৰকাৰ হ'ব অকণমান টিচু পেপাৰ। ভালদৰে ইয়াৰ পৰা পানীটো উলিয়াই দিব। ইয়াত যাতে পানী থাকি নাযায়। এতিয়া আমি আগতে বনাই থোৱা ষ্টাফিংটো ইয়াত ৰোল কৰক। কিনাৰ দুটা ভিতৰ পিনে লগাই দিয়ক। লগাই দি এতিয়া আকৌ এখন মই আগতে তিয়াই থৈছিলোঁ, পুনৰ এবাৰ ৰোল কৰি দিয়ক। মই ৰোলকেইটা বনাই ল'লোঁ। এতিয়া এটা পেনতকৈ মই তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি ধুনীয়াকৈ গৰম হৈছে। এতিয়া মই এটা এটাকৈ গোটেইকেইটা ভাজি ল'ম। এতিয়া মই ভাজি ল'লোঁ গোটেইকেইটা ৰোল। মোৰ